হেল্ল' এভৰিৱান, পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলৰ এটি নতুন ব্লগলৈ। জয়গুৰু শংকৰ সৰ্বগুণাকৰ জাকেৰি নাহিকে উপাম তোহাৰী চৰণে ৰেণু শতকোটি বাৰেক কৰোহো প্ৰণাম। সকলোলৈকে শাৰদীয় শুভেচ্ছা তথা 576তম শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱৰ ওলগ যাচিলোঁ। প্ৰত্যেক বছৰ উদযাপন কৰি অহাৰ দৰে এইবাৰো আমাৰ কৰঙা কাটনি গাঁৱত অনুষ্ঠিত কৰিলে গুৰু জয়ন্তী। প্ৰায় এমাহমানৰ আগৰে পৰাই প্ৰস্তুতি চলোৱা হয় শংকৰদেৱৰ জন্মোৎসৱৰ। এই অনুষ্ঠানলৈ প্ৰতি বছৰে গজৰাজক নিমন্ত্ৰণ জনোৱা হয়। প্ৰভাত ফেৰীৰ বাবে নৌকাখনিও বহুত ধুনীয়াকৈ সজোৱা হয় আৰু শেষত গুৰুজনাৰ জন্মজয়ন্তীৰ দিনা এই সপোনে সাকাৰ ৰূপ পায়। দুৰ্গা পূজাৰ বিজয় দশমীৰ দিনা শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল বুলি বিশ্বাস কৰা হয়। সেয়ে প্ৰতি বছৰে আহিন কাতি মাহত শংকৰ জন্মোৎসৱ পালন কৰি আহিছে। ৰাজ্যৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত কৰাৰ দৰে পুৱা 10 বজাত আৰম্ভ হ'ল ভাগৱত ভ্ৰমণৰ। নামঘৰৰ পৰা গায়ন বায়নেৰে সন্মানেৰে আদৰি আনি জ্ঞান আৰু ভক্তিৰ গ্ৰন্থ ভাগৱত ভাগ নৌকাত প্ৰতিষ্ঠা কৰি সমগ্ৰ গাঁওখনৰ লগতে ওচৰ চুবুৰীয়া গাঁওবিলাকতো ভ্ৰমণ কৰোৱায়। ৰাইজে পদূলিয়ে পদূলিয়ে সেৱা জনায়। সেয়া আমাৰ বাবে এক বিশেষ উৎসৱ তথা পৰম্পৰা। চৌদিশে হৰিনামৰ ধ্বনিৰে মুখৰিত হয়। ভাগৱত ভ্ৰমণ কৰি আহি সকলোৱে সেৱা লৈ পুনৰ ভাগৱত ভাগ নামঘৰলৈ আদৰি নিয়ে। তাৰ পাছতে ফলাহাৰ বিতৰণ কৰে আৰু নতুনকৈ সংযোজিত হোৱা এটি কাৰ্যসূচী প্ৰাচীৰ পত্ৰিকা পোনপ্ৰথমবাৰৰ বাবে উন্মোচন কৰে। এই পত্ৰিকাখন আমি হাতে কামে লাগি খুব কম সময়ৰ ভিতৰতে তৈয়াৰ কৰি উলিয়াওঁ। পত্ৰিকাখনৰ প্ৰথম সম্পাদিকা যিহেতু মই অলপ ৰিস্ক আৰু এক্সাইটমেণ্ট, কিবা যদি ভুল হৈ যায় ধৰিবতো নোৱাৰি, তথাপিও চেষ্টা কৰি চালোঁ। কাৰণ সাহিত্য সংস্কৃতি এটা জাতিৰ দাপোন স্বৰূপ, সেয়েহে এয়া আমিয়েতো জীয়াই ৰাখিব লাগিব, নহয় জানো? বাৰু যি কি নহওক, পত্ৰিকাখনি উন্মোচন কৰিলে শ্ৰদ্ধাৰ ৰেণু বৰা নাথ বাইদেৱে। অৱশেষত কষ্টবোৰ সাৰ্থক হ'ল, অভ্যুদয় প্ৰকাশ পালে। এই কাৰ্যসূচীৰ পাছত গাঁৱৰ ভকত বৈষ্ণৱসকলৰ দ্বাৰা নাম প্ৰসংগ হ'ল আৰু নিশালৈ আমাৰ গাঁৱৰে জানদাহঁতৰ ঘৰৰ পৰা আগবঢ়োৱা নৃসিংহ অৱতাৰ ভাওনা ভাগি প্ৰদৰ্শিত হ'ল। এইবাৰলৈ শংকৰদেৱৰ জন্মোৎসৱ এনেকৈ সামৰিলোঁ। পুনৰ লগ পাই আছোঁ মোৰ নেক্সট ব্লগত। সকলোৱে মোৰ ইউটিউব চেনেলটো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব। ব্লগটি মৰম দিব বুলি আশা ৰাখিলোঁ।